এয়াই ঐতিহাসিক লখিমপুৰ পুখুৰী ঐতিহ্যমণ্ডিত দৰং জিলাৰ যি লখিমপুৰ পুখুৰী আছে এই লখিমপুৰ পুখুৰীৰ পাৰৰ পৰা এনেদৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আজিৰ বছৰটোৰ ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনৰ দৃশ্য এতিয়া যিহেতু ইয়াতে সমান্তৰালভাৱে এখন লখিমী মেলাও চলি আছে এতিয়া জনস্ৰোত বৈছে এই লখিমপুৰ পুখুৰীৰ পাৰৰ এই যি পিকনিক স্পট আছে বনভোজস্থলীত ইয়াতে যথেষ্ট দূৰ দূৰণিৰ পৰা তথা দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকল আহিছে আমি সমগ্ৰ পৰিৱেশ ইতিমধ্যে আমাৰ কেমেৰা পাৰ্চনে দেখুৱাইছে সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই পুখুৰী পাৰটোক কেন্দ্ৰ কৰিয়েই যি পুখুৰীৰ পাৰৰ সুন্দৰ প্ৰাকৃতিক নয়নাভিৰাম পৰিৱেশৰ যি পৰিভ্ৰমী চৰাইসমূহো আহে ইয়াতে আৰু এনেদৰে এই লখিমপুৰ পুখুৰীৰ পাৰৰ পৰাই সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াতে যিহেতু লোকে লোকাৰণ্য হৈ পৰিছে আজিৰ বছৰটোৰ প্ৰথম দিনত মঙলদৈ দৰং চিপাঝাৰ কলাইগাঁৱকে ধৰি ইয়াৰ দাঁতিকাষৰীয়া ভিন্ন অঞ্চলৰ লোকসকল আহে এনেদৰে বনভোজৰ বাবে অৱসৰ বিনোদনৰ বাবে যিহেতু ইয়াতে বট চাফাৰী চলি আছে এই লখিমপুৰ পুখুৰী ঐতিহ্যমণ্ডিত যি দৰং জিলাৰ লখিমপুৰ পুখুৰী এই লখিমপুৰ পুখুৰীৰ ইয়াতে সকলো আহিছে একাকাৰ হৈ পেলাই অৱসৰ বিনোদনৰ বাবে তাৰ সম্পূৰ্ণ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু আৰক্ষীৰ লোকসকলো আছে যথেষ্ট কষ্ট কৰি পেলাই আৰক্ষীৰ লোকসকলে তেখেতসকলৰ পৰিয়ালকো আওকাণ কৰি পৰিয়ালকো নেওচি যিহেতু আজি বছৰৰ প্ৰথমটো দিনত এনেদৰে ডিউটি কৰিছে কেনেকুৱা লাগিছে আজি বছৰৰ প্ৰথমটো দিন পৰিয়ালৰ পৰা দূৰত থাকি আপোনালোকে এনেদৰে যিহেতু আজি বছৰৰ প্ৰথমটো দিনত এনেকৈ চেলিব্ৰেট কৰিছে সকলোৱে আপোনালোকে ডিউটি কেনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতি কিবা হৈছেনে সুন্দৰভাৱে চলি আছে বৰ্তমান সুন্দৰভাৱে চলি আছে কোনো অঘটন হোৱা নাই বাৰু মানুহবিলাক ঠিকে চলি আছে আপোনালোকে ক'ৰ টীম হয় এছাম পুলিচৰ এতিয়া দলংঘাট আউটপোষ্টৰ পৰা আহিছোঁ অসমবাসী ৰাইজক আজি বছৰৰ প্ৰথমটো দিনৰ হিচাপে এগৰাকী আপুনি আৰক্ষীৰ লোক হিচাপে যিহেতু পাব্লিক ডিউটিত আছে আপুনি অসমৰ লোকসকলক কি আহ্বান জনাব বিচাৰিব অসমবাসীক হয় এনেকৈ শান্তি শৃংখলাভাৱে যাতে চলি থাকে তাৰ বাবে ৰাইজক ধন্যবাদ এখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালৈ নৱবৰ্ষৰ শুভেচ্ছা দিছিলোঁ এনেদৰে আৰক্ষীৰ লোকসকলে যিহেতু সুন্দৰভাৱে দায়িত্ব পালন কৰিছে তাৰ বাবে কোনো অপ্ৰীতিকৰ ঘটনা নোহোৱাকৈ এনেদৰে ঐতিহ্যমণ্ডিত দৰং জিলাৰ যি লখিমপুৰ পুখুৰী এই লখিমপুৰ পুখুৰীৰ সমগ্ৰ বনভোজৰ কাৰ্যসূচী চলি আছে তাৰ সমগ্ৰ পৰিৱেশ দেখুৱাই আছোঁ আৰু ক্ৰমান্বয়ে আমি আগবাঢ়ি যাম এতিয়া যিহেতু আমাৰ কেমেৰা পাৰ্চনে ইতিমধ্যে সমগ্ৰ পৰিৱেশ দেখুৱাই আছে যিহেতু ঐতিহ্যমণ্ডিত দৰং জিলাৰ এই মঙলদৈৰ মাজমজিয়াৰ কিছু অঞ্চল চিপাঝাৰ দৰং মঙলদৈ কলাইগাঁৱকে কেন্দ্ৰ কৰি এই যি এটা মীন বিভাগৰ যিহেতু ডাঙৰ এটা বৃহৎ এটা পুখুৰী আছে আৰু এই পুখুৰী পাৰৰে যথেষ্টখিনি জেগাতে অৱসৰ বিনোদনৰ বাবে লোকে লোকাৰণ্য হৈ পৰে নাচনীসকলেও এনেদৰে আজি সুন্দৰভাৱে অনুষ্ঠান কৰিলে মুগাৰ মেখেলা চাদৰ পিন্ধি আহিছে মুগাৰ ৰিহা পিন্ধি আহিছে আৰু আমি ইতিমধ্যে বিহু নাচৰ এটি অনুষ্ঠান দৃশ্যপট বন্দী কৰিলোঁ ক'ৰ পৰা আহিছা তোমালোক আমি মঙলদৈৰ পৰা আহিছোঁ মঙলদৈ ক'ত ঘৰ মঙলদৈ চমুৱাপাৰা বুলি কয় সেইখিনি চমুৱাপাৰা আচ্ছা পিছে আজি নৱবৰ্ষত কি খালা দালি ভাত আৰু মাছ নাচি ভাগৰ লাগিছে নেকি নাচি ভাগৰ লাগিছে এই ইংৰাজী নৱবৰ্ষত অসমবাসী ৰাইজক কি আহ্বান জনাব বিচাৰিবা হেপী নিউ ইয়েৰ টু অল মে গড ব্লেছ টু অল যাতে চবৰে যোনবোৰ দুখ আছে দুখবোৰ আঁতৰি পিনে সুখৰ জীৱন আহক তাৰে কামনা কৰিলোঁ ধন্যবাদ সকলোৰে এটি আশা যেন পাৰ হৈ যোৱা বছৰটোৰ পাছত এই নৱবৰ্ষটো যাতে সুন্দৰভাৱে হয় এইদৰে আজি অৱসৰ বিনোদনৰ বাবে এনেদৰে খাদ্য সম্ভাৰ চলিছে খানা চলি আছে কি চলিছে খানাত কি আয়োজন আজি বিশেষ কি আছে খানাত পুৰা গাহৰি মাংস নাম্বাৰ 1 তাৰপিছত আৰু বেলেগ আমি নাখাওঁৱে খাহী মাংস অলপ চলিছে তাৰপিছত গাহৰি মাংস বাকীখিনি পুৰা খালোঁ আৰু অলপ ফিটিঙো হৈ আছোঁ বৰ্তমান গাহৰি বন্ধ হোৱা নাই কিন্তু গাহৰি বন্ধ হোৱা শব্দ এটা শুনিছিলোঁ সেইটো বন্ধ কৰিব নোৱাৰি আমি নকৰোঁ ধন্যবাদ